হাই গাইজ, আজি এতিয়া মই স্কুলৰ পৰা আহিলোঁ। স্কুলৰ পৰা আহি ফালে মই ভাবিলোঁ কি আজি মই টেঙা খাম। ৰবাব টেঙা আমাৰ ঘৰতে আছে, গছ এডাল আছে, গছত ৰবাব টেঙা লাগিছে। বেছি নহয়, 5-6টামান লাগিছে। তাৰে আমি খাইছোঁৱেই, গোটেই 3টামান আছে। 3টাৰ এটা পাৰি আনিছোঁ, আপোনালোকে চাই যাব দেই। এতিয়া মই ৰবাব টেঙা আপোনালোকক গছডাল দেখুৱাম, আপোনালোকে চাই যাব। গছ তাতে সেইকেইটা লাগিছে, 3টাই আছে। তাৰে মই এটা পাৰি আনিলোঁ, আপোনালোকে চাই যাব। এতিয়া মই এইটো কাটি পেলাই চাই যাব। সেইকাৰণে লাগিব আমাক জলকীয়া। মই জলকীয়া আনিবলৈ আহিছোঁ। জলকীয়াৰ গছ আছে, এইবিলাক গছ জলকীয়া। মই 3টা জলকীয়া লৈছোঁ। জলকীয়া লৈ এতিয়া মই টেঙাত দিম। এতিয়া মই কাটি আছোঁ টেঙাটো, আপোনালোকে চাই যাব। এতিয়া টেঙাটো কাটা হ'ল, আমাৰ চেলাই ল'লোঁ। এতিয়া মই এইবিলাক চেলাই ল'ম। টেঙাটো কাটি কিনে আপোনালোকক দেখুৱাইছোঁ, চাওক। এতিয়া আমাৰ দাদাহঁতক দিম, আপোনালোকে চাই যাব আৰু ময়ো খাম। এতিয়া মই টেঙা খাওঁ আৰু ভিডিঅ'টো কেনে লাগিছে জনাব। বাই বাই।